চন্দন মামা বেলেগ আন্দোলনত গৈছে নেকি? চন্দনৰ লগত কি হৈ আছে আপোনালোকে? চন্দনকে কিয় সুধি থাকে? চন্দনে আপোনালোকক সুধিব দিছে না? এই মোৰ কথা সোধকচোন, কি কয়? আপুনি কৈছে চন্দনে মানুহ কথাই আছে। কোনোবা কোনোবা সাংবাদিকক কৈ আছে, মই জানো কোকৰাঝাৰক বা ক'ৰবাত চন্দনে মানে সাংবাদিকসকলক সুধিব দিছে। নহ'লে ইমান বছৰ চুপচাপ আছে, সেই 3-4 দিন হ'ল চন্দনে মানুহ লগাই দিছে। এই হাগ্ৰামায়ে কি কয় সোধকচোন। এইটোতো চন্দনৰ কাম। এই জাগা পোৱা নাই, এতিয়া আহি পেলাই কাম কৰিলে হ'ল না? কিয় কৰা নাই? আহি পেলাই কাম কৰিলে হ'ল না? বিপিএফ বাদ দিছে চন্দন মামাই ছাৰ? মই নাজানো। আৰু জৈনিক প্ৰকাম মই যিখিনি পাইছোঁ, মেক্সিমাম ইউপিপিএলৰ কৰ্মীসকলে আমাৰ দলত যোগদান কৰিছে। আৰু আজি বিএছপিৰো বহুত সদস্য আৰু নেতাসকল জইনিং কৰিছে। গতিকে ভাল। আৰু বিজেপিৰো আছে। বিজেপি টোটেল 2টা সমষ্টি লৈ পেলাই 300+ আছে। এইটো খুব ভাল বুলি আমি ক'ব পাৰোঁ। বিজেপিৰ দলৰ অৱস্থাটো খুব ভাল। আৰু আমাৰ 2024 যিটো নিৰ্বাচন, আজিৰ দিনত যিটো পজিশ্যন, সেইটো চাই পেলাই আমি 100% বিজেপিৰ দলে 2024 কোকৰাঝাৰ লোকসভাত জিকি আছে। এইটো আমি কেইটা সমষ্টিত খেলিব ছাৰ? আমি 2টা সমষ্টিত আমি খেলিম। একটাটো হ'ল ওদালগুৰি দৰং লোকসভা আৰু কোকৰাঝাৰ লোকসভা। মিত্ৰতা হ'ব নেকি ছাৰ? কাৰো লগত মিত্ৰতা নহ'ব। আমাৰ পাৰ্টিত অলৰেডি ডিচিশ্যন লোৱা হৈছে যে আমি কাৰো লগত মানে মিত্ৰতা নকৰি পেলাই আমি ইণ্ডিপেণ্ডেণ্টলি লোকসভাটো আমি খেলিম। এইবিলাক ক'ত বাছি দেখাই আছে, মই নাজানো, বুজি নাপায়। ইয়াৰ লগত আমাৰ কি সম্পৰ্ক আছে? চন্দন বাবুক আপুনি চিনি নাপাব বুলি কৈছে। কোৱাৰ অধিকাৰ আছে, খবৰ দিয়ক। এইবিলাক যে জইনিং হৈ আছে, ডিপিএফৰ মানুহকে জইন কৰি থকাটো আপোনালোকে বুজিব পাৰে। যিসকল আজি জইনিং কৰিছে সিহঁতে অৰিজিনেলি ইউপিপিএলৰ মানুহ, বিএছপিৰ মানুহ। আজিৰ দিনত চৰকাৰৰ পৰা একো পোৱা নাই, সেইকাৰণে সিহঁতে আকৌ মানে আমাৰ দলকে বিশ্বাস কৰি পেলাই আমাৰ দলত যোগদান কৰি আছে। ছাৰ আপুনি চন্দন মামাক চিনি নাপাব বুলি কৈছে কিছুদিন আগতে। চিনি নাপায়। মেলা চন্দন ব্ৰহ্ম লাগে। কয়জন লাগে আপোনাক চন্দন ব্ৰহ্ম? আপোনালোকৰ যি দলৰ চন্দন ব্ৰহ্ম আছে চিনি নাপায়? মই বুজি নাপায়। প্ৰাক্তন মন্ত্ৰী বিপিএফৰ কয়জন প্ৰাক্তন মন্ত্ৰী লাগেতো আপোনালোকক? প্ৰাক্তন মন্ত্ৰী খালি একজনে থাকে। মেলা আছে, প্ৰমিলা আছে। ছাৰ কিবা সংঘাত হৈছে নেকি? মোৰ লগত একো নাই। চিনি নাপায় আপুনি? মোৰ লগত একো নাই এইবিলাক। ছাৰ আপুনি চিনি নাপায়? আমাৰ দলত নাই, কেনেকৈ চিনি পাব মই? চন্দন মামাই বেলেগ আন্দোলনত গৈছে নেকি? চন্দনৰ লগত কি হৈ আছে আপোনালোকে? চন্দনকে কিয় সুধি থাকে? চন্দনে আপোনালোকক সুধিব দিছে না? এই মোৰ কথা সোধকচোন, কি কয়? আপুনি কৈছে চন্দনে মানুহ কথাই আছে। কোনোবা কোনোবা সাংবাদিকক কৈ আছে, মই জানো কোকৰাঝাৰক বা ক'ৰবাত চন্দনে মানে সাংবাদিকসকলক সুধিব দিছে। নহ'লে ইমান বছৰ চুপচাপ আছে, সেই 3-4 দিন হ'ল চন্দনে মানুহ লগাই দিছে। এই হাগ্ৰামায়ে কি কয় সোধকচোন। এইটোতো চন্দনৰ কাম। এই জাগা পোৱা নাই, এতিয়া আহি পেলাই কাম কৰিলে হ'ল না? কিয় কৰা নাই? আহি পেলাই কাম কৰিলে হ'ল না? বিপিএফ বাদ দিছে চন্দন মামাই ছাৰ? মই নাজানো। 25ত আৰামত চৰকাৰ আহিব। আজিৰ দিনত মই কৈ আছো, কোনো মানুহে ভাল পোৱা নাই। প্ৰমোদ বড়োৱে ডাইৰেক্ট আপচু অফিচৰ পৰা বিটিচিখন চলাই আছে। সেইকাৰণে মানুহবিলাক বেয়া পোৱা হৈছে। বিটিচি অফিচৰ পৰা চলাওক চৰকাৰটো। আপুনি যদি কিবা বিচাৰিব লাগে, আনিব লাগে, এই আপচু অফিচত যাই পেলাইহে আনিব লাগে। কোন ৰাজবংশী মানুহ, কোন গোৰ্খা মানুহে আপচু অফিচত যাই পেলাই স্কুল ল'ব? আপোনালোকে যাব লাগে। কোনোবা মুছলিম মানুহে, কোনোবা গাৰো ৰাভাই আপচু অফিচত যাব লাগে। আপচু অফিচৰ বড়ো জাতীয় ছাত্ৰ সন্থাৰ অফিচ আপচু। ইয়াত কেনেকৈ যাব? কোনোবা মুছলিম, কোনোবা গাৰো ৰাভা, কোনোবা নাথ যোগী, কোনোবা সেই আদিবাসী, কোনোবা গোৰ্খা, কোনোবা বেংগলী, কেনেকৈ যাই পেলাই স্কুল ল'ব? সেইকাৰণে মেক্সিমাম 80-90% জাতিয়ে, বেলেগ বেলেগ জাতিয়ে এই ব্ৰিটিছ চৰকাৰটো ভাল পোৱা নাই। আপোনাৰ ছাৰ প্ৰমোদ বড়োৱে একো কাম কৰিব পৰা নাই? প্ৰমোদ বড়ো কাম কৰা মানুহ লাগে। সি চাপ্লাই অৰ্ডাৰ দি পেলাইহে খোৱা মানুহ, একো কাম কৰা নাই। নতুন একটা কাম কৰিছে,
এই সিআইটির একটা স্পিড ব্রেকার নতুন দিছে এইটোই নতুন কাম আর বেলেগ একো কাম দেখালাম सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ आरसि इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरुमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरुमा लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंनै हेलमेट फ्रि केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन आरो मेगा लर्न काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन